हेलो एवरीवन नमस्कार मैं दीपशिखा आपनालोक सकलोके मोर चेनेल नेचारेल दीपशिखाले स्वागतम जनाइছো आशा करिছো आपनालोक सकलो भाले আছে আজি মই লৈ আহিছো स्किन ब्राइटनिंग और व्हाइटनिंगर ওপৰত এটা फेस पैक তাৰ কাৰণে আমাক লাগিব মসুৰ দালি আমাৰ স্কিনখন ইনস্ট্যান্টলি ব্ৰাইট কৰাত व्हाइट কৰাত বহুত পৰিমাণে হেল্প কৰে লগতে যিবিলাক একনে হৈ যায় পিম্পলছ হৈ যায় স্কিনখন একদম অইলি হৈ থাকে সেইসমূহ সমস্যা খুব ধুনীয়াকৈ নোহোৱা কৰাত হেল্প কৰে এছক মসুৰ দালি মই খুব ধুনীয়াকৈ একদম মিক্সিত পাউডাৰ বনাই লৈছো আৰু পাউডাৰ বনাই পেলাই ইয়াত ওয়াইল্ড টাৰ্মাৰিক দি পেলাই কিচেনৰ হালধি আপোনালোকে এভয়েড কৰিব ওয়াইল্ড টাৰ্মাৰিক দি পেলাই আপোনালোকে বহুত দিনলৈকে থব পাৰে ষ্ট'ৰ কৰি পেলাই ভালে থাকিব আৰু স্কিনখন ইনস্ট্যান্টলি হোৱাইট হেল্প কৰে লগতে আমাৰ স্কিনৰ যিসমূহ প্ৰবলেম আছে নহয় পিগমেন্টেশন হৈ যায় সানবাৰ্ন হৈ যায় এতিয়া ৰ'দৰ ফলত সানবাৰ্ন হৈ যায় সান টেনিং হৈ যায় সেইসমূহ সমস্যা খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি দিয়াত হেল্প কৰে এই ফেস পেকটোৱে গতিকে এই ফেস পেকটো আপোনালোকেও বনাওক আৰু মোৰ লগত খুব ধুনীয়াকৈ আপোনালোকে ইউজ কৰক এটা ভাল ৰিজাল্ট পাব বুলি মই আশা কৰিলো তাৰ কাৰণে আমাক লাগিব এছক এটা কাছৰ বল আৰু তাতে মই দি দিছো মসুৰ দালি আৰু ওয়াইল্ড টাৰ্মাৰিকৰ এচামুচ পাউডাৰ আৰু লগতে মই দি দিছো এচামুচ কফি পাউডাৰ কফি আমাৰ স্কিনখন হোৱাইট কৰাত বহুত বেছি পৰিমাণে হেল্প কৰে লগতে মই দিছো কেঁচা গাখীৰ কি কৰে আমাৰ স্কিনখন খুব ধুনীয়াকৈ ময়শ্চাৰাইজ কৰে লগতে আমাৰ স্কিনৰ ভিতৰৰ পৰা লেটাৰাবিলাক খুব ধুনীয়াকৈ ক্লিন কৰি দিয়াত হেল্প কৰে কেঁচা গাখীৰ স্কিনৰ কাৰণে খুব বেছি ভাল আৰু ঠাণ্ডা কেঁচা গাখীৰ আপোনালোকে ইউজ কৰিব এটা ভাল ৰিজাল্ট পাব ইয়াক মই খুব ধুনীয়াকৈ মুখখন প্ৰথমতে ক্লিন কৰি লৈছো আৰু ক্লিন ফেসতহে আপোনালোকে যিকোনো ধৰণৰ মাস্ক फेस पैक আপোনালোকে এপ্লাই কৰিব আৰু এছক শুকাই গল এতিয়া আৰু ৰিমুভ কৰি পেলাই মই আপোনালোকক দেখুৱাইছো কিমান বেছি ক্লিন হৈ গৈছে খুবেই বেছি ভাল আপোনালোকে এবাৰ ইউজ কৰি চাব সানবাৰ্ন যি সকল হৈ গৈছে সান টেনিং হৈ গৈছে ৰ'দৰ ফলত গৰমৰ ফলত সেইসমূহ সমস্যা খুব ধুনীয়াকৈ ৰিমুভ হৈ যাব আপোনালোকৰ আৰু এছক মই মুখখনৰ পৰা কেঁচা গাখীৰ দি পেলাই কপাহৰ সহায় লাহে মই ৰিমুভ কৰিছো শুকাই যোৱাৰ পিছত আৰু স্কিনখনটো খুব ধুনীয়াকৈ ক্লিন হৈ যায় যিহেতু মই কেঁচা গাখীৰ দি পেলাই এনেদৰে ৰিমুভ কৰিছো তাৰ কাৰণে স্কিনখন খুব ধুনীয়া একদম গ্লোইং হৈ যায় সফট হৈ যায় আৰু একদম স্কিনখন এনেকুৱা লাগে যেন একদম মাখনৰ নিচিনা কোমল হৈ যায় আপোনালোকে এবাৰ ইউজ কৰি চাব এটা বেছি ভাল ৰিজাল্ট পাব এছক মই খুব ধুনীয়াকৈ একদম ক্লিন কৰিছো কেঁচা গাখীৰ দি পেলাই গোটেই মুখখন মই ক্লিন কৰি লম আৰু ৰুমালৰ সহায়ত মই এতিয়া এনেদৰে মচি দিছো চাও কিমান বেছি ক্লিন হৈ গৈছে सो फ्रेंड्स এনেদৰে আপোনালোকে ঘৰত থাকি খুব ধুনীয়াকৈ পলিশিং কৰিব পাৰিব মুখ ডিঙি হাত ভৰি সকলোতে আপোনালোকে এইটো ধৰণে আপোনালোকে পলিশিং কৰক আৰু এটা ভাল ৰিজাল্ট পাওক আপোনালোকে আৰু আপোনালোকৰ পাৰ্লাৰলৈ যোৱা পইচাও আপোনালোকৰ বাচি যাব পাৰ্লাৰত আমি যে ইমান পইচা দি পেলাই আমি যে পলিশিং কৰো সেই পইচাবোৰ আমাৰ বাচি যাব আৰু এটা ভাল ৰিজাল্ট পাম স্কিনখনো আমাৰ একদম হেলথি হৈ থাকিব গ্লোইং কৰিব আৰু এছক মই মুখখন একদম ধুই আহিলো ফুডা পানী দি পেলাই কিমান বেছি একদম ক্লিন হৈ গৈছে আৰু এলোভেৰা জেল লৈছো এলোভেৰা জেল লৈ পেলাই এনেদৰে মাসাজ কৰি থৈ দিম আৰু কেনেকুৱা পাইছে আপোনালোকে মোৰ ভিডিঅ'বিলাক আপোনালোকে মোক নিশ্চয় জনাব যদি মোৰ ভিডিঅ'বিলাক ভাল পাইছে মোক প্লিজ লাইক কৰিব মোক কমেন্ট কৰিব ভাল আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহে আপোনালোকে মোৰ এই ৰেমেডিজবিলাক আপোনালোকে পাই থাকিব